কওক শুনিছোঁ আপুনি ভাল মাৰ্ডাৰ কৰে। তাতে আপোনাৰ কি হ'ল? মোক আপোনাৰ সহায় লাগিছিল। সহায় লাগিছিল? ঠিক আছে মই সহায়টো কৰিম। আপোনাক মই এটা লোকেশ্যন দিম, তালৈকে আহি যাব। আৰু শুনা, লগত 1 লাখ টকা লৈ আহিবা। অ'কে? হ'ব, পইচা দিম, আপুনি কেৱল কামটো কৰক। তুমি একো চিন্তা কৰিব নালাগে। এই ৰিম্পীয়ে আজিলৈ এটা কামো নোৱাৰা নহয়। হ'ব, ঠিক আছে, তুমি পইচা যোগাৰ কৰি ৰাখিবা। বাকী মোৰ ওপৰতে দিয়া হ'ব। হ'ব। লোকেশ্যন দি দিছোঁ, তালৈকে আহ। মই বেছি টাইম ৰখি থাকিব নোৱাৰোঁ। মই যাবলৈ ওলাইছোঁৱে। আহ সোনকালে। দিনৰ মূৰত আজি মাৰ্ডাৰ আহে নাই ইমান দেৰি হ'ল। আপুনিয়ে নেকি? ময়ে। এইটো আপোনাৰ পইচা। কি কৰিব লাগিব? এজন ল'ৰাক মাৰিব লাগিব। ল'ৰাজনৰ ফটো দেখুওৱা। তোৰ কাম হৈ যাব। পইচা দিছ যেতিয়া তই আৰু টেনশ্যন কৰিব নালাগে। তই যা, মই কাম কৰি দিম তোৰ। আৰু গম পাবি যেতিয়া মই ফোন কৰিম তোৰ কাম হৈ যাব। বুজিলি নহয়? যা এতিয়া। বহুত দিনৰ পৰা হাত খোজাই আছি, আজি কাম কৰি দিম বাপেক। ইয়াক ফোন এটা কৰি চাওঁ। হেল্ল', তই এটা কাম কৰিব পাৰিবি নেকি? নোৱাৰ? দে হ'ব দে। ময়ে কৰিব লাগিব। কৰিম দে আৰু। ঠিকে আছে। পাৰাৰ ঘূৰিবৰ সময় আহি গ'ল। মই কামটো আৰম্ভ কৰিম। মোৰ ৰাস্তাটো ভুল হ'ল। মই সেবাকে যাব লাগিব। CID-ক ক'ব লাগিব। হেল্ল' ছাৰ, ইয়াত এটা ডেড বডি পৰি আছে। মই লাইভ লোকেশ্যনটো দি আছোঁ, আপুনি আহি যাওক। এইটোৱে নেকি ডেড বডিটো? স্যার এইটুই কিয়া স্যার এইটো পোস্টমর্টমের কাৰণে পঠাই দিওঁ নেকি? পঠাই দে। স্যার ফিংগার পরীক্ষার এজনী ছোৱালীৰ ফিংগার উঠিছে। ঠিক আছে। গেছোঁ। এটা ছোৱালীৰ দাউৰা দেখিছিলি নেকি? পিছে মই তাৰ পৰা আহি থাকোঁতে ছোৱালীটোক দেখিছিলোঁ। ঠিক আছে, তই এতিয়া ঘৰত যা। দাউৰি আছা?